हेलो एभ्रिवान मैं आज आपलोকৰ লৈ আহিছো নাৰিকলৰ লাড়ুৰ ৰেচিপি। এয়া আমি নাৰিকলৰ সৰু সৰুকে টুকুৰা কাটি লৈছো, বাকলিখিনি গুচাই লৈছো। এতিয়া আমি এইখিনি লৈ লৈছো গ্ৰাইন্ড কৰিবৰ বাবে মিক্সচাৰত। এয়া সৰু সৰু হৈ গৈছে, দেখিছে আপোনালোকে। এতিয়া আমি এটা প্ৰেছাৰ কুকাৰ লৈছো, তাত এতিয়া নাৰিকলৰ যিখিনি সৰু সৰুকৈ পেষ্ট কৰি লৈছিলো সেইখিনি দি দিছো আৰু এতিয়া ভালদৰে লৰাই দিছো। ভালদৰে এনেদৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। এতিয়া চেনি অলপ অলপকৈ একাপ ঢালি দিছো আৰু ভালদৰে লৰাই আছো। আৰু অলপ চেনি ঢালি দিছো। এতিয়া অলপ অলপ আঠা আঠা নিচিনা হৈ গৈছে, প্ৰায় 5 মিনিট মানৰ মূৰত আৰু লৰাই থাকিম। একদম লো ফ্লেমত কৰিছো। দেখিছেনে? এতিয়া আমি এইখিনিৰ পৰা এটা সৰু বল বনাব ট্ৰাই কৰিম। যদি ই বনে তেতিয়াহ'লে আমাৰ হৈ গৈছে অলৰেডি। এয়া দেখিছেনে? সুন্দৰকৈ এটা লাড়ু বনিছে। এতিয়া আমি পেষ্টখিনি এটা গামলাত উলিয়াই লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ লাড্ডু কৰিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে? এনেদৰে হেঁচি হেঁচি কৰিব। নাৰিকলৰ লাড়ু শুদ্ধ বগা কৰিবৰ বাবে আপোনালোকে ভাত বনোৱা কুকাৰ বা এখন কেৰাহী ইউজ কৰিব পাৰে, যিখনত হালধিৰ দাগ অলপো থাকিব নালাগিব। তেতিয়াহে একদম বগা হৈ পৰে, একদম ৰসগোল্লাটোৰ দৰে দেখিবলৈ হয়। এয়া দেখিছে কিমান ধুনীয়া হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।